वेलकम बैक टू माय यूट्यूब चैनल ब्लॉगर मिनमय यूट्यूब चैनल तुले আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মিনময় আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান আপোনালোকে বেলেগ এটা পৰিবেশত হৈছে মানে গাড়ী ভিতৰৰ পৰা মই ভিডিওটো ষ্টাৰ্ট কৰিলো আসলতে আজি হৈছে 21 তাৰিখ ন আজি 21 তাৰিখ এটা বিশেষ জেগাত গৈছো বিশেষ কি কাৰণে গৈছো আপোনালোকে একদম শেষলৈকে চাই থাকিলে গম পাব আমি যিখন গাড়ীত গৈ আছো বৰ্তমান আমি বুলি কোৱাৰ লগে লগে এইফালে আছে আমাৰ দেৱকদা তাৰপিছত এইফালে আছে দাদা ড্ৰাইভ কৰি আছে খুব সুন্দৰকৈ পৰিৱেশটো এতিয়াই মই দেখুৱাব পৰা অৱস্থাত নাই যেহেতু গাড়ীৰ ভিতৰত আছো গাড়ীৰ বাহিৰত ওলালে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো একদম শেষলৈকে চাই থাকিব ক'ত গৈ আছো কি কৰি আছো সকলোবিলাক চাই মানে গম পাব শেষলৈকে চাই থাকিলে তো এতিয়া আমি ডাইৰেক্ট যাওঁ চিধা তো চাই থাকোঁ তো ফাইনালি আহি আমি আমাৰ ডেষ্টিনেশ্যন পালোহি এইফালে দেখিছে গাড়ীখন পথাৰত নমাই দিয়া হৈছে কিহৰ কাৰণে নমাইছে আৰু যেহেতু আজি ছানডে সেইকাৰণে সকলো মানুহ আজি একত্ৰিত হৈছে এই পথাৰখনত কিবা কাম নিশ্চয় চলি আছে আপোনালোকে চাগে ভাবিছে সেনেকৈ হয় আপোনালোকে ঠিকেই ভাবিছে বা দেখিছে আচলতে কাম কৰিবৰ কাৰণে আহিছোঁ আৰু গাড়ীটো আমি কিবা কিবি মাল লৈছোঁ সেইবিলাক আমি প্ৰথমে নমাই ল'ব লাগিব আপোনালোকক দেখুৱাম এইটো যে এইফালে ডিঙিত গামোচা লৈ মানুহবিলাক দেখিছে আগতো মানুহ দেখিছে সকলোবিলাক পৰিৱেশ আপোনালোকক দেখুৱাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষলৈকে চাই থাকিব তো চাই থাকক নাই নাই বহা নাই তো এই দেখিছে এইবিলাক ঐ এইফালে অলপ দাপচি দাদা এই গাঁঠফিয়া লাগু চাগে গাড়ীৰ পৰা আধা বস্তু নমাই কিনে এতিয়া গৈ আছোঁ আমি য'ত কাম কৰিব গৈ আছোঁ তাত বস্তু নমাব লগা আছে তো সেইখিনিলৈকে গৈ আছোঁ এতিয়া আৰু তাত নমাই লওঁ আৰু আপোনালোকক গোটেই পৰিৱেশটো মই দেখুৱাম আৰু আপোনালোকে চাগে অকণমান গেছ কৰিব পাৰিছে আমি ক'ত আহিছোঁ একচুৱেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 93 সংখ্যক বাৰ্ষিক অধিৱেশন এবাৰ ৰঙিয়াত হ'ব গৈ আছে তো ইয়াতে আহিছোঁ এইফালে দেখিছোঁ সকলোৱে কাম কৰি আছে খুব সুন্দৰকৈ আৰু আগলৈকে আমি কাম কৰিবলগীয়া যি জেগা তো তাত আছে এইফালে সকলোৱে কাম কৰি আছে দেখিছে আপোনালোকে তো এতিয়া তাত গৈ আছোঁ লগ পাই আছোঁ চাই থাকক এইফালে ফাইনেলি আহি আমাৰ জেগা পালোহি হৈছে এই ৰাস্তাবিলাক মানে অধিৱেশন উপলক্ষে শংকৰ সংঘৰ যি অধিৱেশন সেই অধিৱেশন উপলক্ষে এইবিলাক ৰাস্তা বনাইছে দেখিছে বৰ্তমান কাম চলি আছে খুব সুন্দৰকৈ এইফালে ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ আপোনালোকে মোৰ আঙুলিটো চাব আঙুলিটো এনেকৈ যেনেকৈ গৈ আছে ন এই চাৰিওফালে একদম সেয়া কৰবালৈকে ঢুকি নোপোৱালৈকে কেৱল শিবিৰ আৰু শিবিৰ যিবিলাক মানুহ বাহিৰৰ পৰা আহে যিবিলাক মানুহ বাহিৰৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা আহে সেইবিলাক মানুহক ইয়াত থাকিবলৈ দিয়া হয় ইয়াত থাকে সেই 3 দিন আচলতে আৰু এইফালে যিটো দেখিছে এইটো হৈছে ভোজনালয় মানে ইয়াত ভাত মানে কি কয় মহাপ্ৰসাদ গ্ৰহণৰ কাৰণে ইয়াত ব্যৱস্থা কৰি দিছে প্ৰায় 10,000 মানুহে একেলগে বহি খাব পাৰে তাত আৰু এইফালে দেখিছে এইবিলাক দমকল চমকলৰ কাৰণে এয়া বৰিং কৰি আছে পানীৰ ব্যৱস্থা আৰু এতিয়া যিহেতু খুব সুন্দৰকৈ ফুল চুইংলি মানে কাম চলি আছে ইয়াতে আৰু মই আপোনালোকক দেখুৱাম যিমানে ভিতৰত সোমাই যাওঁ মানে দেখুৱাম এতিয়া আমাৰ কিবা কিবি শিবিৰৰ কাম আছে তো সেইকাৰণে আহিলোঁ যিহেতু আমিও শংকৰ সংঘৰে একচুৱেলি কি কয় ভকত হয় শংকৰ সংঘৰে ভকত হয় তো আহিলোঁ কাম কৰিবৰ কাৰণে এতিয়া কাম কৰিম আপোনালোকক দেখুৱাই যাম বৃহত্তৰ এটা এৰিয়া আৰু বহুত বেছিয়ে ডাঙৰ এই এৰিয়াটো তো ইয়াতে বৰ্তমান পূৰ্ণগতিত কাম চলি আছে আৰু কামৰ অংশ কিছুমান দেখুৱাই যাম ইয়াতে যিসকল আমাৰ মহিলা আছে পুৰুষ আছে সৰু বাচ্চা আছে সকলোবিলাক আহিছে একচুৱেলি কাম চাবৰ কাৰণে কাম কেনেকৈ কৰিছে কাম কৰিবৰ কাৰণে আহিছে কিছুমানে তো তেনেকুৱা আমি ইয়াতে চাহ খালোঁ এতিয়া কাম কৰিম দেখুৱাই যাম চাই থাকিব পাই এইবিলাক চব নিৰ্মীয়মান অৱস্থাত আছে শিবিৰ বনোৱা হোৱাই নাই এইবিলাক দেখিছে অকল শিবিৰ আৰু শিবিৰ এই লাইনটো যে একদম কৰবালৈকে শিবিৰ আৰু সেইফালে আছে সেইটো লাইনত শিবিৰ আৰু শিবিৰ কিমান চাব শিবিৰ আপোনালোকে এইবিলাক দেখিছে কাম কৰি আছে খুব সুন্দৰকৈ চাৰিওফালে ভকত বৈষ্ণৱ ইয়াত আহিছে এইটো হৈছে আমাৰ শিবিৰটো
এইটো এইটো আমি বনাই আছোঁ এইটো শিবিৰ আৰম্ভ হৈ গ'ল এয়া আমি ঘৰতে বনাই লৈ আহিছোঁ এইবিলাক দেখিছে এইবিলাক খেৰ মানে ধান কি কয় নৰা এইবিলাক নৰাৰে খুব সুন্দৰকৈ বনাই লৈ আহিছোঁ এইবিলাক দেখিছে এইফালে আমাৰ শিবিৰ একদম তালৈকে শিবিৰ এইবিলাক শিবিৰ বনাইছে কিছুমানে নৰা চৰা লগাইছে আৰু এইফালে কাম কৰি আছে দেখিছে এইফালে এই আই মাতৃ আইসকল এইফালে দেখিছে চাৰিওফালে মানুহ আৰু মানুহ তো লাগছে আমিও কৰিছোঁ অঁ ইয়াতে এইটো 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 যে গেপটো আছে এইটো এইটো হয় নেকি অঁ তাৰপৰা নহয় অঁ এইফালে তামোল ল'ব আহিলোঁ মানে আমাৰ যিখিনি মানুহে কাম কৰি আছে মানে আমাৰ ভকতখিনিয়ে তামোল খাই বোলে তো তামোল ল'ব আহিলোঁ এতিয়া তামোল দিওঁগৈ গৈ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মানে মই গোটেই বহুত বেছি বকি থকা নাই যিখিনি পাৰিছোঁ সেইখিনি হেৰি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অভিজ্ঞতা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন হয় সেই বাৰ্ষিক অধিৱেশনত এনেকুৱা কাম কৰিবলৈ পায় আচলতে আৰু ইমানেই ধুনীয়া লাগিছে ইমানেই বহুত বেছি ভাল লাগিছে সকলোৱে এনেকৈ দেখা দেখিকৈ কাম কৰি আছে মুক্ত মনে খুব সুন্দৰকৈ আৰু যিহেতু সমাগত শংকৰদেৱ সংঘৰ যি অধিৱেশন আহি আছে ফেব্ৰুৱাৰী 9, 10, 11 তাৰিখে আৰু এইফালে সকলোৱে দেখিছে আৰু এইফালে আমি আহি গ'লোঁ ভাত খাবৰ কাৰণে আহি গ'লোঁ আচলতে প্ৰতিদিনে ইয়াত 1500 পৰা 2000 মানুহে ভাত খায় মানে যিসকল মানুহে কাম কৰিব আহে ইয়াত শিবিৰ বনোৱাই হওক বা তেনেকুৱা যিবিলাক কাম আছে আনুষংগিক কাম সেইবিলাক কাম কৰিব অহা মানুহক দাইল ভাত চব্জি এনেকৈ দিয়ে আৰু ইয়াত খাই ইমানেই সোৱাদ হয় নহয় কিবা বেলেগ ধৰণৰ এটা সোৱাদ হয় ইয়াৰ কাৰণ দেখিছে এইফালে সকলোৱে খাব আহিছে আৰু আমাৰ খোৱা হৈ গ'ল ফাইনেলি আৰু এতিয়া ইয়াৰ পৰা যাওঁ আকৌ কামত লাগিব লাগে তো কামখিনি কৰি লওঁ আপোনালোকক দেখুৱাই যাম A to Z ব্ৰহ্মাণ্ড ভেদী জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি এইফালে দেখিছে এইফালে পেণ্ডেল বনি আছে এইটো হৈছে বৃহৎ আকৃতিৰ ভোজনালয় একচুৱেলি ইয়াতে ভাত চাত মানে যিমানখিনি ভক্তপ্ৰাণ ৰাইজে আহিব অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব ন ইয়াতে 3 দিন থাকিব থকাৰ লগে লগে ইয়াতে ভাত পানী ইয়াতে খুৱাব প্ৰায় মানে এটা টিপতে আৰু প্ৰায় 10,000তকৈ অধিক মানুহে ভাত খাব পাৰিব ইয়াতে তো এতিয়া মই গৈ আছোঁ ইয়াৰ য'ত চৌকাৰ ব্যৱস্থা কৰিছে মানে কিমানটা চৌকা একচুৱেলি হেৰি কৰিছে তাকে চাব গৈ আছোঁ ইয়াতে ফুল চুইংলি কাম চলি আছে দেখিছে সুন্দৰকৈ কিমান ডাঙৰ কিমান বৃহৎ আকৃতিৰ পেণ্ডেল বনাইছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইটো হৈছে 93 সংখ্যক অধিৱেশন চৌকা ক'ত আছে দেউতা হা ঠাণ্ডা নাই এইটোতে মেবি এইটোতে হ'ব চৌকা প্ৰায় 1000 চৌকা ইয়াতে হেনো খান্দিব ভাবক কিমান বেছি চৌকা আৰু কিমান বেছি মানুহে ইয়াতে আহাৰ গ্ৰহণ কৰিব এইফালে খুব সুন্দৰকৈ চলি আছে পেণ্ডেলৰ কাম দেখিছে বৃহৎ আকৃতিৰ পেণ্ডেল হা ইয়াতে ৰান্ধা এটাই হ'ব চাগে এইগিলা গাঁটা ক'ত থৈ দিছে নহয় এইগিলা গাঁটা কিবা ক'ত থৈ দিছে নহয় এই পানীৰ হেৰি চেৰি কৰা নেকি যাৱা পানী যাৱা অঁ সেই দেখিছেনে এইফালে ড্ৰেইন অঁ এইবিলাক হৈছে চৌকা বহুত বনাব এনেকৈ বনাবই না অঁ 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 চিন কৰি থৈ গৈছে তাত ভালকৈ বনাব আৰু এইফালে চৌকা খান্দিছে দেখিছে কিমান সুন্দৰকৈ চৌকা কিমান মান চৌকা হ'ব টোটেল 308টা আচ্ছা এই লাইনটো গোটেই চাগে আচ্ছা ইয়াত 78 আচ্ছা অঁ আৰু এইটো যে দি থৈ দিছে এইটো ভোজনৰ খোৱাটো 20,000 ভকত বহিব একেলগে
10,000 20,000 চাফা কৰি থকা যাব আচ্ছা 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 ড্ৰেইন য়েছ আৰু এইটো মেইন হেৰি মিটিং হোৱা কেন্দ্ৰীয় সেৱাবান আচ্ছা নামঘৰ সেইফালে কৰি আছে হৈছে আচ্ছা এইবিলাক নহয় ঠিক আছে কৃষ্ণ তো শুনিলে আপোনালোকে চৌকা কিমান আছে কি আছে আৰু 300 তো ডাঙৰ এইবিলাক আৰু চব প্ৰকাৰ সেইকেইটা পাকাৰ আচ্ছা বাপৰে কাৰিকৰ্য বেলেগ এতিয়া গধূলি সময় সকলোবিলাকে এই ঘৰা ঘৰি যাবলৈ ওলাইছে চবে দিনটো কাম বন কৰিলে দিনটো কাম বন কৰি যাবলৈ ওলাইছে চাৰিওফালে দেখিছে পৰিৱেশটো এইটো আমাৰ কমপ্লিট হৈ গ'ল এইটো আমাৰ শিবিৰ আছিলে আমি বনাই দিছোঁ আমাৰ প্ৰাথমিকৰ ফালৰ পৰা বনাই দিছোঁ এইটো শিবিৰ আৰু একদম এই সিফাললৈকে আছে বহুত দূৰলৈকে আছে এনেকৈ প্ৰত্যেকটো শিবিৰ এনেকৈ বনাই দিছে প্ৰাথমিকে যিমানটো আমাৰ ডিষ্ট্ৰিক্টখন ৰঙিয়া ডিষ্ট্ৰিক্টে যে এইটো এইবাৰ শংকৰদেৱ সংঘৰ মিটিংখন আহ্বান কৰি আনিছিলে ইয়াতে তো ৰঙিয়া ডিষ্ট্ৰিক্টৰ যিমানটো প্ৰাথমিক আছে আঞ্চলিক আছে তো সকলোৱে এনেকৈ বনাই দিছে দেখিছে চাৰিওফালে এই একদম তালৈকে সেইফালে আছে হাইৱেটো মেইন হাইৱেৰ পৰা এনেকৈ সোমাই আহিলে এই পথাৰখন পায় আৰু এইফালে এনেকৈও ৰাস্তা আছে তো এনেকৈও আহিব পাৰি দেখিছে তো তেনেকুৱা তো ফাইনেলি কাম চাম হৈ গ'ল আৰু কাম চাম হোৱাৰ পিছত এতিয়া গধূলিও হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ আহিলোঁ এয়া ই ৰিক্সাত উঠি একচুৱেলি আহি আছোঁ বৰ্তমান আৰু যিহেতু ৰাতিপুৱা আহিছিলোঁ মালটনা সেই গাড়ীখনত আহিছিলোঁ এতিয়া গৈ আছোঁ ই ৰিক্সাত এইফালে দেখিছে মানুহ কিমান আছে একদম দেখিছেনে সকলোবিলাকে কামত একচুৱেলি ব্যস্ত কামৰ কাৰণে আহিছে কোনোবাই চাবৰ কাৰণে আহিছে তো তেনেকুৱা ইয়াতে আহিব আপোনালোকে 9, 10, 11 ফেব্ৰুৱাৰী ৰঙিয়াৰ ওচৰত যি মৰমজনা বুলি কয় সেই মৰমজনাত আহিব আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগিলে আমি যিমান দূৰ পাৰোঁ সিমান দূৰ আপোনালোকক সেৱা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আহিলে নিশ্চয় আমাৰ ৰঙিয়া জিলাৰো সকলোৰে ভাল লাগিব তো তেনেকুৱা এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এইফালে খুব সুন্দৰকৈ গৈ আছোঁ তো পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনাইছোঁ তো ধন্যবাদ জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়